নমস্কাৰ, এই মুহূৰ্তত আহি পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ হৈছে বিগ ব্ৰেকিং নিউজ। জন্মনী ৰাভাৰ ভাতৃৰ মৃত্যু। দীৰ্ঘদিনে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল কৰুণা ৰাভা। অকলশৰীয়া হৈ পৰিল এইবাৰ জন্মনী ৰাভাৰ মাতৃ। পৰৱৰ্তী খবৰটি হৈছে হিতাধিকাৰীৰ ভোট লৈ তেওঁলোক সত্তাধিকাৰী লোকনাথ গোস্বামীয়ে এবাৰ এনেধৰণে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে 25 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ শিক্ষাত প্ৰজেক্ট ৰূপ পালিত হ'ব। 100খন বিদ্যালয়ৰ আধাৰশিলা, 3খন বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা আৰু 15খন নতুন কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। পৰৱৰ্তী খবৰটি হৈছে 2028 চনৰ অলিম্পিকত অন্তৰ্ভুক্ত হ'ল ক্ৰিকেট। প্ৰধানমন্ত্ৰী টুইটযোগে জনাই দিলে এই কথা। পৰৱৰ্তী খবৰটি হৈছে শ্ৰমৰ বিনিময়ত দৰমহা লোৱা শিক্ষক হিতাধিকাৰী নহয়, সন্মিলিত শিক্ষক মঞ্চৰ হুংকাৰ। পৰৱৰ্তী খবৰটি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে 11টা পাঠ্যক্ৰমৰ মাচুল 50% ব্যয় কৰিব ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। পৰৱৰ্তী খবৰটি হৈছে বিজেপি হৈছে হাঁহ, কণী পাৰি থাকিবলৈ ইয়াক জীয়াই ৰাখক, মুখ্যমন্ত্ৰীয়ে এবাৰ এনেধৰণে মন্তব্য কৰিলে।